Hello everyone, 2025 বৰ্ষৰ মই এইটো নতুন ভিডিঅ' আপলোড কৰিব লৈছোঁ। এয়া মোৰ ছোৱালীজনীৰ লগত অলপ ধেমালি এনেই ৰেকৰ্ডিং কৰিছিলোঁ। এয়া আৰু দাদাই মাংস বনাব লৈছে দেই, গাহৰি মাংস। এইফালে ছোৱালীজনী চাওক এনায়েকৰ লগত বহি কি কৰোঁ কি নকৰোঁ কৰি আছে। তাইও আমনি পাইছে, ককায়েকৰ লগত খেলি আছে। এইফালে সৰুতে গাহৰি মাংস বনাবলৈ ষ্টাৰ্ট দিছে আৰু ভতিজাটো কি কৰিছে নতুন বৰ্ষৰ ऊपर से गिरा बम 2026 खत्म नीचे से निकला आलू 2025 चालू आप खाओ बियर मेरे से हैप्पी न्यू ईयर। তাৰপিছত ৰাতিপুৱা ভাগত আমি ওলাই গৈছিলোঁ মন্দিৰলৈ। নাহাৰহাবি মন্দিৰ বুলি কয়, আমাৰ ওচৰতে আছে মানে মোৰ মাৰ ঘৰ। তাৰপিছত গৈ আছোঁ এইফালে বাগান পাৰ হৈ গৈ পামগৈ আৰু বেছি দূৰ নাই। তাৰপিছত পাই পিনে এনেই অলপ ক্লিপ ৰাখি থৈ দিলোঁ, তাকে এতিয়া কৈছোঁ আৰু এইফালে মন্দিৰ গৈ পালোঁগৈ। মন্দিৰত এনেই অলপ ক্লিপ ৰাখি থৈ দিলোঁ। তাৰপিছত আহি পিনে মোৰ ছোৱালীজনী নতুন বছৰৰ ভিডিঅ' তাকে বনাওঁ বুলি ভাবিলোঁ, তাকেই বনাই থৈ দিছোঁ আৰু শুনিব দেই তাই কি কৈছে। নতুন বছৰৰ ফাৰ্ষ্ট ভিডিঅ' এইটো, তাই আৰু মই এইটো কৰোঁ প্ৰথমটো ভিডিঅ' হ'ব এতিয়া। তাৰপিছত এয়া দাদা মাংস বনাই হৈ গ'ল। এইফালে গাহৰি পুৰা চালাড, এইফালে ব্ৰইলাৰো আছিলে। এইফালে আমাৰ অসমীয়া সমাজৰ সাজ, এয়া ব্ৰইলাৰ মাংস বৌয়ে বনালে, সৰু বৌয়ে ধুনীয়াকৈ বনালে, জুইতে বনালে। জুইত বনোৱা মাংস কিবা এটা টেষ্ট পায়, হয়নে বাৰু ক'বচোন। এইফালে গাহৰি খাই হ'লেই ভিডিঅ' কৰিবলৈকে থাকিলে, তাকে অকণমান ৰেকৰ্ড কৰি ৰাখিলোঁ। চাব দেই সকলোৱে। অৱশেষত মোৰ এই নতুন ইউটিউব চেনেলটো আগুৱাই যাবলৈ আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব। আৰু এয়াই নতুন বৰ্ষৰ মোৰ প্ৰথমটো ভিডিঅ'। হেপ্পী নিউ ইয়েৰ টু অল অফ ইউ। ইয়াত দুখনমান ফটোকে লগাই দিলোঁ, আপোনালোক সকলোৱে আদৰিব বুলি আশা ৰাখিলোঁ। আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। বাই বাই।